হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ কম তেল আৰু একো মছলা ব্যৱহাৰ নকৰাকৈ বনোৱা এটা জালুকীয়া। তাৰ কাৰণে মাংসখিনি মই সৰু সৰুকৈ কাটিছোঁ, মাংসৰ নিচিনাকৈ কাটিছোঁ আলু। তাৰ লগতে লৈছোঁ জালুক অলপ, আদা নহৰু অলপ থেতেলিয়াই লৈছোঁ, জলকীয়া কেইটামান লৈছোঁ আৰু ডাঙৰ ডাঙৰ পিঁয়াজ দুটা লৈছোঁ। আহকচোন কেনেকৈ মই বনাওঁ চাওকচোন আপোনালোকে ৰেচিপিটো। প্ৰথমে কৈছোঁ যিহেতু তেল একদম কমকৈ দিম, সেইটো কাৰণে তেল একেবাৰে কমকৈ দিছোঁ আৰু এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে যিহেতু এতিয়া মই আদা নহৰু অলপ দি দিছোঁ আৰু ইয়াতে দি দিছোঁ মই জলকীয়া আপোনালোকে নিজৰ জোখ অনুযায়ী দিব, যিহেতু কাৰোবাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে জলকীয়া কমকৈ খায়। আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মই যিহেতু প্ৰথমতে কৈছোঁ মাংসত একো মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মই মাংসখিনিত অলপ নিমখ দিম। নিমখ আপোনালোকে নিজৰ জোখ অনুযায়ী দিব আৰু অলপ হালধি দিম। এতিয়া মাংসখিনি এতিয়া 10 মিনিটমান ভাজিম। মাংসৰ পৰা যেতিয়া তেল ওলাব তেতিয়া মই ইয়াত আলুখিনি দি দিম। মাংসখিনিৰ লগত আলু দিয়াৰ পিছত 15 মিনিটমান ভজা হৈছে। এতিয়া তাৰ পৰা মাংসখিনিৰ পৰা তেল ওলাইছে। এতিয়া আমি ইয়াত পানী দিছোঁ। পানী আপোনালোকে নিজৰ জোখ অনুযায়ী দিব। মই যিহেতু এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখিম আৰু 45ৰ পৰা 50 মিনিট সময় মাংসখিনি উতলাম। মাংসখিনি যিহেতু উতলি আছে, এতিয়া মই বাকী থাকি যোৱা আদা নহৰু আৰু জালুকৰ গুড়িখিনি দি দিছোঁ আৰু 15 মিনিটমান সময় উতলিবলৈ দিম। এয়া হৈছে কম তেল আৰু একো মছলা ব্যৱহাৰ নকৰাকৈ বনোৱা জালুকীয়া। দেখাত ইমান ধুনীয়া নহ'ব পাৰে, কিন্তু জ্বৰ আৰু চৰ্দি হৈ থাকিলে এয়া খালে বহুত সোনকালে চৰ্দি ভাল হয়। আপোনালোকে এবাৰ বনাই খাব আৰু মোক কমেণ্টত জনাব। ধন্যবাদ।